এই কেকটো যিসকলে ঘৰত বনাই খাইছে তেওঁলোকে প্ৰায় এতিয়া এইটো কেকেই ঘৰত বনাই খাব, কাৰণ এইটো কেক খোৱাৰ পিছত দোকানৰ কেক খাবলৈ মন নাযায়। আৰু এই কেকটো বনাবৰ কাৰণে মই লৈছোঁ 1 কাপ চুজি কাপ মই মেজাৰমেণ্ট কাপেৰে সম্পূৰ্ণ 1 কাপ দিছোঁ, আৰু তাৰ আধা কাপ দিছোঁ চেনি, অকণমান নিমখ দি দিছোঁ সোৱাদটো বেলেঞ্চ হ'বৰ কাৰণে। আৰু এতিয়া এইখিনি ধুনীয়াকৈ মিলাই ল'লোঁ। আৰু চেনিখিনি মই যিহেতু আধা কাপ লৈছিলোঁ, আৰু তাতে মই এতিয়া দিছোঁ আধা কাপ ঘিউ, মেজাৰমেণ্ট কাপেৰে আধা কাপ দিছোঁ যিহেতু মই 1 কাপ চুজি দিছিলোঁ। আৰু ইয়াখিনি ধুনীয়াকৈ মিলাই ল'লোঁ। মই ইয়াত দৈও দিছিলোঁ, কিন্তু দৈ ভিডিঅ'টো মোৰ স্কিপ হৈ গুচি গ'ল। দৈ মই চুজি লোৱা কাপটোৰ আধা কাপ দৈ দিছোঁ, আৰু অলপ দিছোঁ এৱা গাখীৰ, আৰু গাখীৰখিনি মই আধা কাপতকৈ কম ইউজ কৰিছোঁ। আৰু অলপমান ড্ৰাই ফ্ৰুটছ ল'লোঁ, ড্ৰাই ফ্ৰুটছখিনি ধুনীয়াকৈ কাটি ল'লোঁ। আৰু চুজিখিনি মই 15 মিনিটৰ কাৰণে ফুলিবৰ কাৰণে ৰাখি দিলোঁ। এইখিনি ধুনীয়াকৈ ফুলি গ'ল। আৰু ড্ৰাই ফ্ৰুটছখিনি কাটি ল'লোঁ ধুনীয়াকৈ, কাটি পেলাই তাত এতিয়া দি দিছোঁ। যিহেতু ড্ৰাই ফ্ৰুটছ দিলে খাবলৈ খুবেই বেছি ভাল লাগে। অলপমান টুটি ফুটিও দি দিছোঁ, ল'ৰাটোৱে খাই ভাল পায়। আৰু দিছোঁ আধা চামুচ, টি চামুচেৰে আধা চামুচ বেকিং পাউডাৰ, বেকিং ছ'ডা, এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। আৰু কেক পেনটো লৈছোঁ, তাতে মই অলপমান ঘিউ লগাই ল'লোঁ। আৰু ইফালে ননষ্টিক কেৰাহীখনত অলপমান নিমখ দি ঢাকন লগাই গেছত ৰাখি দিলোঁ। মই আজি মাইক্ৰ'ৱেভত নবনাওঁ, গেছতে বনাম, সেইটো কাৰণে গেছতে মই এইখিনি গৰম হ'বৰ কাৰণে ৰাখি দিলোঁ। এইফালে সংমিশ্ৰণখিনি মই ধুনীয়াকৈ কেক টিনটোত উলিয়াই ল'লোঁ। আৰু ওপৰতে অলপমান দি দিছোঁ ড্ৰাই ফ্ৰুটছ। মই তলতো দিছিলোঁ, তলত যিহেতু কেকটো উল্টাওঁতে দেখিবলৈ ধুনীয়া লাগে, সেইটো কাৰণে অকণমান তলতো দি দিছিলোঁ। আৰু এইখিনি কৰোঁ মানে মই গেছৰ এইটো পূৰা ধুনীয়াকৈ গৰম হৈ গ'ল। হিট হোৱাৰ পিছতে মই ঢাকনখন আঁতৰাই তাতে মই এতিয়া কেক টিনটো বহাই দিছোঁ। আৰু এইখিনি হ'বলৈ সময় লাগে 40-ৰ পৰা 45 মিনিট সময় লাগে। খুব ধুনীয়াকৈ কেকটো হৈ যায়, আৰু খাবলৈ খুব বেছি ভাল লাগে। যিহেতু হেল্ডি হয়, চুজিও আছে, ঘি আছে, আৰু দৈও আছে, গাখীৰো আছে। ইয়াত একেবাৰে ময়দা, ডিম একেবাৰে ইউজ নহয়। আৰু দেখিছেনে কেকটো ইমান ধুনীয়াকৈ ফুলি আহিলে। আৰু টুথপিক এডাল লগাই চাইছোঁ, একদম হৈ গৈছে মোৰ কেক ৰেডি। আৰু ছাইডটোতো মই যিহেতু অকণমান ঘিউ লগাই দিছিলোঁ, সেইটো কাৰণে একদম উলিয়াবলৈ সহজ হৈছে। আৰু এখন চাকুৰে মই ছাইডটো অলপ লৰাই দিছোঁ, যাতে এৰাই ধুনীয়াকৈ আহে। আৰু দেখিছেনে তলত দিয়াৰ কাৰণে ইমান দেখিবলৈ ধুনীয়া হৈছে। আৰু এইখিনি মোৰ ৰেডি হৈ গ'ল এতিয়া। আৰু ইমান বেছি ছফ্ট হয়, খাবলৈ খুব বেছি ভাল লাগে। এইটো কেক খোৱাৰ পিছত দোকানৰ কেক যে খাবলৈ একেবাৰে মন নাযায়, ইমান ধুনীয়া হয়। আৰু ইমান হেল্ডি হয়, সেইটো কাৰণে বেছি ভাল। আৰু ধুনীয়াকৈ মই প্লেট এখনত কাটি পেলাই উলিয়াই ল'ম। যিহেতু এতিয়া ইভিনিং সময়, ইভিনিঙত চাহকাপৰ লগত যদি খাওঁ খুব বেছি ভাল লাগিব। আৰু এনেকৈ বনাই থ'লে আলহী আহিলে দিব পাৰি। আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব, ভাল লাগিলে এটা লাইক কৰি দিব। আকৌ এটা বেলেগ ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ আহিছোঁ, বাই।